আজি মই আছোঁ পথাৰৰ মাজত। আজি কাতি বিহু। মিষ্টাৰ সৌৰভ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক মোৰ সকলো ভিউৱাৰ্ছলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে মই আজি দেখুৱাম কি কৰিবলৈ আহিলোঁ পথাৰত। আৰু আজি পথাৰত চাকি দিয়ে, সেয়া মই চাকি দিবলৈ আহিলোঁ। সেয়া ধুনীয়াকৈ চাকি দিলোঁ। সেয়া চাকি ধূপ ধুনীয়াকৈ দিলোঁ, লগতে চুহা পাত গুজি দিলোঁ। আৰু এই গছক আকাশবন্তি বুলি কোৱা হয়। ঠাইভেদে বেলেগ বেলেগ নাম থাকে, যিহেতু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম থাকে। আৰু আমাৰ ইয়াত এনেকৈ দিয়া হয়। আৰু কাতি বিহু কঙালী এইকাৰণে কোৱা হয় যে এইটো সময়ত মানুহৰ খাবলৈ যেতিয়া আহাৰ নাছিলে, মানুহৰ ভঁৰালত ধান নোহোৱা হৈছিলে, ফলত চাউল তাউল নোহোৱা সময়ত মানুহে বাম খেতি কৰি যি ৰঙালাও আছিলে, আলু আছিলে, সেইবিলাককে সিজাই খাই মানুহ জীয়াই আছিলে। এইকাৰণে কোৱা হয় কাতি বিহু কঙালী। সেইটো সময়ত মানুহসকল অৰ্থাৎ কৃষকসকল জুৰুলা হৈ যায়, কঙাল হৈ খাবলৈ নাপায়, ৰঙালাও আদি সিজাই খাইছিলে, সেইকাৰণে কঙালী বুলি কোৱা হয়। আৰু এই চাকি বন্তি এটা কাৰণতে দিয়া হয়, এই ধানত অনিষ্টকাৰী পোক পতংগ আহে, লগতে গান্ধী পোক বুলিও কয়, সেইবিলাকে কিবা অনিষ্ট কৰে বুলি এই চাকি গছ দিয়া হয়, যাতে ভাল হয় বুলি। আৰু এয়া চাওক, মই পথাৰখন দেখুৱাই দিছোঁ এবাৰ। নেক্সট ব্লগ আপোনালোকক মই দেখুৱাইছিলোঁ। এয়া ধান পৰিছে দুই এঠুকা, এয়া মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। সেই দেখিছে, ধুনীয়াকৈ গা পা ধুই আহি মই চাকি গছ জ্বলালোঁ। এয়া জ্বলাই দিলোঁ। লগতে কাতি বিহু কঙালী বুলি কয়, সেইটো আপোনালোকক ক'লোঁ কিহৰ কাৰণে কাতি বিহু কঙালী বুলি কোৱা হয়। যিহেতু এইটো সময়ত মানুহৰ অভাৱ অনাটন হয়, ভঁৰালত ধান নাথাকে, ধান থাকিলেহে চাউল হ'ব। তো খাবলৈ নোহোৱাৰ ফলত তেওঁলোকে যি বাম খেতি কৰিছিলে, ৰঙালাও আলু আদি সিজাই খাই তেওঁলোকে পেটৰ ভোক মাৰিছিলে। তো সেইকাৰণে কৃষকসকল কঙাল হৈ জুৰুলা হৈ পৰে। তো ধান চাউল নোহোৱা হোৱাৰ ফলত কৃষকসকল কঙাল হৈ পৰাৰ বাবে এই বিহু কঙালী বুলি কোৱা হয়। লগতে আজি বিহুত মানুহে তুলসী তলত চাকি দিব, লগতে মাহ প্ৰসাদ দিয়ে। এয়া আমি দুটা ধানৰ মাজত আছোঁ। এই ধান চাওক, আইজোং ধান, আইজোং নহয় চৰি, এইটো ৰঞ্জিত ধান হয়, বহুত ওখ। আৰু যেতিয়া ইয়াত ধানৰ ঠোক পৰিব, ঠোক পৰোঁতে যেতিয়া গছডালত ভিৰ বেছি হ'ব, বতাহ দিলে এইবিলাক ধান পৰি যায়, অলপ কাটিবলৈ অসুবিধা হয়। এই চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ কিমান ওখ ধান। চাওক, এই যেতিয়া ঠোকবিলাক পৰি ৱেট হ'ব, ধৰক গাটো বেছি লোড হৈ যাব, তেতিয়া ভিৰ হোৱাৰ কাৰণে বতাহত এইবিলাক যেনি তেনি পৰি যায় আৰু কাটাত অলপমান অসুবিধা হয়। এতিয়া আমি যাওঁ ঘৰলৈ। এতিয়া পথাৰৰ পৰা আহি ঘৰ পালোঁহি আৰু অপেক্ষা মাথোঁ কিছুদিনৰ পিছত ধানবিলাক পকি পথাৰখন সোণবৰণীয়া হৈ যাব। লগতে কৃষকসকল অৰ্থাৎ খেতিয়কসকলৰ যি সপোন, যি আশা, সকলোবিলাক পূৰ্ণ হওক, তাৰে কামনা। আৰু আপোনালোকৰো দিনবোৰ সুখৰ হওক আৰু মনবোৰ ভাতৃত্ব গুণেৰে ভৰপূৰ হ'ব, তাৰেই কামনা। আৰু একচুৱেলি এই চাকি গছি ৰাতি জ্বলাই, কিন্তু মই দিনতে দিলোঁ। অসমীয়াত এষাৰ কথা আছে, মানিলে ধান নামানিলে পতান। তো বিশ্বাসটো মানুহৰ মেইন, সেইকাৰণে দিনতে দি থৈ আহিলোঁ। আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আছে, প্লিজ বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান শ্বেয়াৰ কৰি যাতে আনকো এই কথাবিলাক জানিবৰ কাৰণে সুবিধা কৰি দিব। ইয়াত এই কথাখিনি কওঁতে বিভিন্ন ধৰণৰ কথাত ভুল হ'বলৈ পাৰে, তো আপোনালোকে ভুল হ'লে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু এই চেনেলটো আপোনাৰ এটা শ্বেয়াৰৰ জৰিয়তে নাজানা সকলো অৱগত হ'ব বুলি মই আশা কৰিলোঁ। তো ইমানেই আছিলে ভিডিঅ'টো। ধন্যবাদ।